Hello guys, সকলোকে স্বাগতম জনাইছো মোৰ এই ভিডিঅ'ৰ তৰফৰ পৰা। আজি মই আলোচনা কৰিম আপোনালোকৰ সৈতে কেনেকৈ এজন মানুহৰ লক্ষ্য স্থিৰ কৰিব পাৰে বা এজন মানুহৰ গোল কেনেকৈ সেটিং কৰিব পাৰে সেই বিষয়ে আজি মই কথা পাতিম। কিয়নো এনেকুৱা বহুত মানুহ আছে যিসকল মানুহৰ কথা যদি আমি ক'বলৈ যাওঁ বৰ্তমান সময়ত চাবলৈ গ'লে যিসকল মানুহ হয়তো কঠোৰ পৰিশ্ৰম কৰে, যিসকলে হয়তো ঠেলা চলায়, যিসকলে মাটি কাটি নিজৰ সংসাৰখন চলাই আছে, যিসকলে অত্যাধিক পৰিশ্ৰম কৰি সেই চিটিবোৰত ৰিক্সা চলাই তেওঁলোকে জীৱনটো পাৰ কৰি আছে। তেওঁলোকে প্ৰকৃত অৰ্থত ধনী হ'ব লাগিছিল, কাৰণ তেওঁলোকে অধিক পৰিশ্ৰম কৰে, অধিক কষ্ট কৰে। সেই কষ্ট কৰি হয়তো খেত খামাৰৰ যিখিনি কাম তেওঁলোকে অত্যাধিক কষ্ট কৰে আৰু তেওঁলোকে যেন আজিৰ সময়ত দেখিবলৈ পোৱা যায় যে সকলোতকৈ দুখীয়াৰ পৰা দুখীয়া হৈ আছে তেওঁলোকে। চ' কিয় যদি সঁচা অৰ্থত যদি মানুহ পৰিশ্ৰম কৰি সঁচা অৰ্থত যদি মানুহ কষ্ট কৰে তেতিয়াহ'লে সেইজন মানুহ সঁচাকৈ ছাকচেছ হ'ব লাগিছিল, তেনেকৈ হয়তো ধনী মানুহৰ লিষ্টত তেওঁলোকৰ নাম যাব লাগিছিল। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ তাৰ ভিন্ন, য'ত নেকি মানুহে কষ্ট নকৰাকৈ ঘৰত বহি থাকি নিজৰ ব্ৰেইন খটাই যিসকলে কাম কৰিছে তেওঁলোকেই যেন ক'বলৈ গ'লে ছাকচেছ, তেওঁলোকেই যেন সেই ছাকচেছৰ লিষ্টত পৰিছে। চ' সেইটোৰ কথা ইয়াৰ পৰা আমি এই কথাটো অনুমান কৰিব পাৰোঁ যে সঁচা অৰ্থত যদি আমি কষ্ট কৰিব পাৰোঁ তেতিয়াহ'লে ছাকচেছ হ'ব পৰা যায়। কিন্তু কষ্টটো আপোনাৰ এনেকুৱা এটা ছাইটত ল'ব লাগে যিটো কষ্ট আপোনাৰ পৰিকল্পিত হয়। নন পৰিকল্পিত যদি হয় তেতিয়াহ'লে হয়তো আপোনাৰ ছাকচেছ হোৱাটো বহুত দূৰৰ কথা। আপুনি কোনো এটা বস্তু পৰিকল্পনা নকৰাকৈ যদি আপোনালোকে টাৰ্গেট লয় তেতিয়াহ'লে হয়তো আপোনাৰ নহ'ব পাৰে, আপোনাৰ হয়তো সেই কামখিনি ছাকচেছ নহ'ব পাৰে। চ' আহক এতিয়া আমি আলোচনা কৰিম সেই কথাখিনি যে আপোনাৰ লক্ষ্য স্থান বা আপোনাৰ যে গ'ল সেই গ'লটো কেনেকৈ এচিভ কৰিব আৰু সেই গ'লটোত আপুনি কেনেকৈ ফ'কাছ কৰিব। চ' এতিয়া মই সৰু এটা এক্সাম্পল দিছোঁ আপোনালোকৰ কাৰণে যে আজি মই ইয়াৰ পৰা গুৱাহাটীত গতি কৰিম। গুৱাহাটীত মোৰ গন্তব্য স্থান হ'ল গুৱাহাটী আৰু গুৱাহাটী জালুকবাৰীত মোৰ গৈ পাব লাগিব। সেইটো কাৰণে মই এটা গ'ল ছেটিং কৰিলোঁ যে গুৱাহাটী জালুকবাৰীত মই গৈ পাব লাগিব মোৰ ৰাতিপুৱা 6টা বজাত। ৰাতিপুৱা 6টা বজাত যদি মই গুৱাহাটী জালুকবাৰীত যদি যাবলগীয়া হয় তেতিয়াহ'লে মই কি কৰিব লাগিব? ফাৰ্ষ্ট টাইম মোৰ যদি বাইক আছে, মোৰ যদি গাড়ী এখন আছে তেতিয়াহ'লে সেই গাড়ী লৈ মই নিজে ওলাই যাব লাগিব। সেই গুৱাহাটীৰ জালুকবাৰীত যোৱাৰ কাৰণে কিমান টাইম লাগিব? 2 ঘণ্টা, 3 ঘণ্টা বা হয়তো 4 ঘণ্টা, যিখিনি সময় লাগে সেই সময়ৰ এটা কেলকুলেট আপুনি কৰিব লাগিব। কেলকুলেট কৰি কিনে যদি 2 ঘণ্টা সময় লাগে ইয়াৰ পৰা যদি গুৱাহাটীত যোৱাৰ কাৰণে তেতিয়াহ'লে আপুনি হয়তো 3 ঘণ্টা আগত ওলাব পাৰে, কিয়নো ৰাস্তাত হয়তো আপোনাৰ আধা ঘণ্টা 1 ঘণ্টা লেট হৈ যাব পাৰে। চ' তাৰ কাৰণে আপুনি 3 ঘণ্টা আগত যেতিয়া আপুনি ওলাব বা আপোনাৰ গাড়ীখন লৈ কিনে ওলাই যাব তেতিয়া আপুনি প্ৰপাৰলি সেই সময়ত আপোনাৰ সেই গুৱাহাটীত 6টা বজাত আপুনি গৈ তাত পাব। চ' এইটো কি আল্টিমেট এইটোৱে ক'ব পাৰি যে মোৰ লক্ষ্য এটা স্থিৰ কৰিছোঁ, মোৰ গ'লটো ছেটিং কৰিছোঁ সেই জালুকবাৰীখনত আৰু সেই জালুকবাৰীত মই গৈ পাব লাগিব মোৰ ৰাতিপুৱা 6টা বজাত। যদি ৰাতিপুৱা 6টা বজাত যোৱাৰ কাৰণে মই কি পৰিকল্পনা কৰিলোঁ যে ইয়াত মোৰ বাইক এখনৰ প্ৰয়োজন হ'ব, নতুবা বেলেগ এখন গাড়ীৰ প্ৰয়োজন হ'ব আৰু তাত যোৱাৰ কাৰণে মোৰ টাইম কিমানখিনি প্ৰয়োজন হ'ব? মোৰ টাইম হ'ব 2 ঘণ্টাৰ পৰা 3 ঘণ্টা, কিয়নো 2 ঘণ্টা মোৰ যোৱাতে লাগিব আৰু আধা ঘণ্টা 1 ঘণ্টা টাইম হয়তো ৰাস্তাত ক'ৰবাত লেট হ'ব পাৰে। চ' চাওক, আমি গুৱাহাটীত যোৱাৰ কাৰণে আমি যিখিনি পৰিকল্পনা কৰিছোঁ, যিখিনি আমি চিন্তা কৰিছোঁ, এই চিন্তাৰ ভিত্তিত আমি কাম কৰিব লাগিব, তেতিয়া আমি সেই গুৱাহাটী জালুকবাৰীত গৈ পাম। চ' চেম একেই যদি আপোনাৰ লক্ষ্যস্থান যদি আপুনি ছেটিং কৰিব পাৰে, আপোনাৰ লক্ষ্যস্থান যদি আপুনি ঠিক কৰিব পাৰে আৰু সেই লক্ষ্যস্থানত আপুনি কেনেকৈ যাব তাৰ কাৰণে যদি আপুনি পৰিকল্পনা কৰিব পাৰে, তাৰ কাৰণে যদি আপুনি ষ্টাডি কৰি ল'ব পাৰে, তেতিয়াহ'লে মই ভাবোঁ এই পৃথিৱীৰ বহুত এনেকুৱা কোনো শক্তি নাই যিটো শক্তিয়ে নেকি আপোনাক ৰখাই দিব পাৰে আপোনাৰ সেই লক্ষ্যস্থানৰ পৰা বা আপোনাৰ সেই গ'ল ছেটিং য'ত কৰিছে সেই গ'লটোৰ পৰা। চ' আজিৰ এই ভিডিঅ'টো এইখিনি আছিল। যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি মোক অকণমান প্ৰেৰণা যোগাব বুলি মই আশা কৰিলোঁ, লগতে এটা শ্বেয়াৰ কৰি আৰু 10জনক এই কথাখিনি জনাৰ কাৰণে চেষ্টা কৰিব বুলি আশা কৰিলোঁ।